हेलो फ्रेंड्स की खबर सकलोरे आशा करूँ सकलो भाले आछे। আজি मैं आपनालोকক मोर अन्य एटा भिडिओले स्वागतम जनाइछो। আজি मैं दुदिन धरि एको ब्लग बनाब पारा नासिलो, अलप व्यस्त হৈ आছিলো। गतिके আজি भाबिलो आपनालोকৰ ওচৰত आहू अलप शेयर करूँ मोर भिडिओबोर आरो मैं जी करूँ देखुवाई जाम আজি। गतिके चाइ থাকিব मोर भिडिओबोर। गुड इवनिंग फ्रेंड्स, की करि आछे आपनालोके? आरो इতিয়া इवनिंग 5:30 হৈছে। सो ঠাণ্ডাও পৰিছে অলপ অলপ আৰু মই ভাবিলোঁ কিবা গৰম বস্তু খাব মন গৈছে, যেহেতু ওলাই যোৱা নাই। ওলাই গ'লেতো কিবা কিবি খোৱা গ'ল হয় আৰু ঘৰতে মই ভাবিলোঁ কিবা গৰম বস্তু বনাওঁ ঘৰত থকা সঁজুলিৰে। ঘৰত যেহেতু চিকেন আছে, ময়দা আছে, সো মই ভাবিলোঁ চিকেন মমোকে বনাই দিওঁ। আৰু যেহেতু চিকেন মমো বনাম বুলি ভাবিছোঁ, গতিকে আপোনালোককো শ্বেয়াৰ কৰি দিম আৰু চাই ভাল পালে মোক জনাব। আৰু আমাৰ ঘৰত চিকেন মমো খাই সকলোৱে ভাল পায়, বহুত ভাল পায়। মইতো বহুত বেছি ভাল পাওঁ। মইতো এনে ওলাই গ'লে চিকেন মমো খাওঁৱে আৰু চুপটোতো বহুত বেছি ফেভৰেট হয় মোৰ। সো এতিয়া মই চিকেন মমো বনাম, আপোনালোকে চাই থাকিব মই কেনেকৈ বনাওঁ। আৰু যদি চাই ভাল পায় তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। সো আহকচোন বনাওঁ। এতিয়া এইখিনি চিকেন মানে আধা কেজি চিকেনখিনি ওলাই ল'লোঁ। ইয়াক এতিয়া ধুই মেলি কুকাৰত বইল কৰিব দিম। মই আদা নহৰু পেষ্টটো এনেকৈ পিচি ল'লোঁ, মিক্সিতো পিচিব পাৰে, কিন্তু মই ইয়াতে পিচি ল'লোঁ আৰু এনেকৈ পিচি ল'লোঁ। গতিকে এতিয়া বনাওঁ। এতিয়া মই ইয়াত পানী ঢালি লৈছোঁ হিচাপ অনুযায়ী চুপৰ কাৰণে। জালুকৰ গুড়ি দিছোঁ, জিৰা পাউডাৰ দিছোঁ, চাহি গৰম মছলা দিছোঁ, মিৰ্চি পাউডাৰ অলপ দি দিছোঁ, গৰম মছলা দি দিছোঁ অলপ। গতিকে এইখিনি মই এতিয়া ঢাকন মাৰি চিটি মাৰিব দিম। প্ৰেছাৰ কুকাৰটো বহাই দিছোঁ, জুই দি দিম। গতিকে চিটি মাৰলৈ অলপ ৱেইট কৰিব লাগিব। এতিয়া চুপখিনি প্ৰায় নমাই দিছোঁ মই। এতিয়া চিটিৰ পৰা নমাই দিছোঁ। এতিয়া ইয়াত মানে জোখমতে নিমখ দি দিওঁ মই, আৰু অলপ ধনিয়াৰ পাত ছিটাই দিছোঁ, কাটি থোৱা ধনিয়াৰ পাত দি দিছোঁ। এতিয়া অলপ লৰাই দিছোঁ। এতিয়া এখন থালত ময়দা লৈছোঁ মই। ময়দাত নিমখ আৰু চৌদা আৰু ৰিফাইন দি লৈছোঁ। এতিয়া পানীৰে অলপ অলপকৈ মাৰি যাম আৰু আটা মাৰাৰ নিচিনা মাৰি ল'ম। ময়দাখিনি মাৰি লৈ এনেকৈ সৰু সৰু চাইজ কৰি কেনে বেলি ল'ব লাগে। এতিয়া মই চিকেনখিনি মানে বইল কৰি চিকেনখিনি এটা পাত্ৰত এনেকৈ সৰু সৰুকৈ ওলাই ল'লোঁ, যিহেতু মমোত দিব লাগিব সৰু সৰু কৰি। গতিকে এনেকৈ সৰু সৰু কৰি পিচ কৰি ল'লোঁ। আৰু লগত পিঁয়াজো দিব লাগিব, চিকেন আৰু পিঁয়াজ একেলগে দিম। গতিকে পিঁয়াজো সৰু সৰু কৰি কুটি ল'লোঁ। এতিয়া মই কুটি লোৱা চিকেনখিনি আৰু পিঁয়াজখিনি মিক্স কৰি লৈছোঁ। আৰু এতিয়া মই এনেকৈ মমোৰ শ্বেপ বনাই যাম দি কেনে। চাই থাকিবচোন। এতিয়া এনেকৈ সৰু সৰু কৰি লৈছোঁ, বেছি ডাঙৰ নালাগে, সৰু সৰু কৰি। এতিয়া এক চামুচকৈ দি গ'লে হ'ল। যোনে যেনেকুৱা শ্বেপ দিয়ে তেনেকৈয়ে দিব পাৰে, যিহেতু ঘৰত খোৱা হয়। মই যিকোনো শ্বেপ হ'লেও কথা নাই। এইটো চাওকচোন, এইটো মমোৰ শ্বেপ বনালোঁ মই এটা।
আৰু এনেকৈ মই গোটেইখিনি বনাই খৰাহিত বইল হ'ব দিম। এনেকৈ ম'ম'বোৰ এটা খৰাহিত দি তলত পানী বইল কৰি ওপৰত সিজিবলৈ দিম। অলপ সময় ঢাকন মাৰি থৈ দিম, আধা ঘণ্টা সময় ঢাকন মাৰি থৈ দিম। তেতিয়া ম'ম'খিনি ভালদৰে সিজি যাব।